হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ প্ৰগতি অসম ইউটিউব চেনেললৈ। আৰু আজি আমি এটা ব্লগৰ কাৰণে গৈ আছোঁ। ব্লগটোত এখন ইতিহাস প্ৰসিদ্ধ ঠাই আছে, যিখন ঠাই আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু আজি তাত ফাকুৰ কাৰণে মেলা হৈ আছে, গতিকে সেই মেলাখনলৈ আপোনালোকক লৈ গৈ আছোঁ। ব'লক ভিডিঅ'টো এনজয় কৰোঁ, উপভোগ কৰোঁ। আৰু অলপ সময় পিছতে আমি মন্দিৰত পামেগৈ। আমাৰ বিষ্ণুপুৰী থানলৈ বৰ্তমান আমি গৈ আছোঁ। আমাৰ নগাঁও জিলাৰ এটা অন্যতম ঐতিহাসিক ঐতিহ্যমণ্ডিত ঠাই। ইতিহাস ইয়াৰ লগত বিভিন্ন ইতিহাস জড়িত হৈ আছে। বহু শ বছৰ আগতে বিভিন্ন ৰজা মহাৰজাসকলে বিভিন্ন শিলালিপি বনাইছিলে, বিভিন্ন শিলত মূৰ্তি খোদিত কৰিছিলে। সেই মূৰ্তিবোৰ দেখুৱাবলৈ কম বেছি পৰিমাণে চেষ্টা কৰিম। বৰ্তমান আমি আহি মন্দিৰৰ মূল ভাগ পাইছোঁহি। আৰু মোৰ লগত আছে এই আজোন, তেওঁ স্থানীয় ল'ৰা। তেওঁ আমাক দেখুৱাই যাব ক'ত কি আছে। তাতে ব'লক আজি আমি মন্দিৰটো চাই গৈ থাকোঁ। এইটো মেইন গেট আৰু ভিতৰৰ ভাগলৈ লাহে লাহে প্ৰৱেশ। আজি আমি উপস্থিত হৈছোঁ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত। আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম বিষ্ণুপুৰী থানৰ বিভিন্ন ধৰণৰ মূৰ্তিবোৰ, কীৰ্তিস্তম্ভবোৰ, যিবোৰ মাটি খনন কৰাৰ ফলত ওলাইছিলে। এই ধুনীয়া ধুনীয়া শিলাকৃতিবোৰ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। এনেকুৱা বহু শিলাকৃতি চাৰিওফালৰ প্ৰান্তনত দেখিবলৈ পোৱা যায়। য'ত বিষ্ণু ততেই শিৱ, সেয়েহে ইয়াত সমান্তৰালকৈ শিৱ মন্দিৰ এটাও অৱস্থিত। এতিয়া আহকচোন উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগত কথা পাতোঁ। আমাৰ বিভিন্ন ধৰণৰ মানে প্ৰথম বন্তি প্ৰজ্বলন হয়। আমাৰ বন্তি প্ৰজ্বলন হয়, আমাৰ তাতে আমাৰ নাম কীৰ্তন হয়। তাৰপিছতে দিনৰ ভাগত সাংস্কৃতিক অনুষ্ঠান, ৰাতি ভাগত ভাওনা, অংকীয়া নাটক, ৰাস, এনেকৈ কৰি মানে যুৱক যুৱতীসকলৰ প্ৰতিভা বিকাশৰ বিভিন্ন অনুষ্ঠান আমাৰ এই দৌল মহোৎসৱতে হেৰিতে আমাৰ বিশ্ববিদ্যালয়। এইবাৰ আপোনালোকে কি কাৰ্যসূচী? আমাৰ কাৰ্যসূচীত আমি মানে বৰ্তমান দেশৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আনুষ্ঠানিক হিচাপে আমি 3দিনীয়া কাৰ্যসূচী ৰখা গৈছে। আৰু এই মন্দিৰক লৈ কিতাপো ওলাইছে। সেই কিতাপখন এখেতে লিখিছে। সকলো হিন্দু মুছলমান যিকোনো জাতি ইয়াত মানে জড়িত হৈ পেলাই এই উৎসৱ পাতি আহিছে, মেলা পাতি আহিছে। এতিয়া বৰ্তমানে এতিয়া চাবলৈ যাম মেইন মন্দিৰটো, যাক লৈ এই অঞ্চলটোৰ নাম বিষ্ণুপুৰী ৰূপে প্ৰখ্যাত হ'ল। মানে বিষ্ণু মূৰ্তিটো, যিটো মাটিৰ তলৰ পৰা ওলাইছে। এইটোৱেই সেই মূৰ্তিটো, ভগৱান বিষ্ণুৰ। এয়া দিহানামৰ প্ৰতিযোগিতা হৈ আছে। এতিয়া মেলাখন অকণমান দেখুৱাই ভিডিঅ'টো ইমানতে শেষ কৰিম। কেনেকুৱা চলিছে দাদা? ঠিকে আছে ন? এই পেকেট দিয়ক, ঘূৰ পেকেট দিয়ক, 5 টকীয়া পেকেট দিয়ক। এতিয়া আপোনালোকলৈ এটাই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, আৰু ভিডিঅ'টো চাই গুচি নাযাব, লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।